थारैनो चिरांनि हाबा जाखानाय आइजोफोरा मानि थाखाय गावनि फिसाय आरो फिसाफोरखौ मा बिखाजों गारनानै खारबाय थायो? बेनि जाहोना मा जानो हागौ? बेखौ समासो फोरमायसिगोन। बेबादिनो चिरां जिल्लानि सिङाव थानाय 2 नं बेंटल गामिनि थागिबि महेन्द्र बर्मननि बिसि दीपान्जलि बर्मनआ फिसाय आरो 2 फिसाज्लाखौ गारना न'निफ्राय खारनाया दिनैसिम 20 दिन जाबाय। खौरांगिरिनि सिगाङाव फोरमायनाय बादिब्ला नखरनि फिसायआ गावनि हिन्जावखौ सासे बेंगली सेंग्राजों खारलांदों होनना दासिम सन्देह जादों। बेनिखायनो सोरबाफोर नुसनबायोब्ला नैबे जानबुं 8638474007 नम्बराव खोन्थाहरनो फिसाय आरो बिमाया खुथारै खावलायहरदों। मोर घरत एको होआ नाय। আজি 1 तारिखर পৰা ফেব্ৰুৱাৰী 1 तारिखर পৰা মোৰ ঘৈণীয়েক নিৰুদ্দেশ হৈ আছে। এতিয়া কাৰ লগত বা গৈছে মই গম নাপাওঁ। কিহৰ বাবে বা গৈছে তাক এতিয়া মানুহজনীক মোক লাগে মাইকীজনীক। আপোনাৰ বুঢ়ীটো পলাইছে তাৰমানে? মোৰ বুঢ়ীটো পলাইছে। আপোনাৰ ঘৰত কিবা গণ্ডগোল হৈছিল নেকি? আপোনাৰ লগত ঝগড়া হৈছিল নেকি? মোৰ লগততো এনে একো ঝগড়া হোৱা নাই, কোনো গণ্ডগোল হোৱা নাই। কাৰ লগত পলাইছে বুলি আপুনি বিচাৰে? মইতো সন্দেহ আছে এজন ল'ৰাৰ লগত পলাইছে বুলি মোৰ সন্দেহ হয়। কোন জাগাৰ? ল'ৰাটো ধুবুৰী ডিষ্ট্ৰিক্টৰ। তাৰ ঘৰতো গৈছিলোঁ মই। কি কৈছিল? তাৰ দেউতা কৈছে বঙাইগাঁও আহিছিল বুলি কৈছিল। এতিয়া বঙাইগাঁও আহিছে, ঘৰত উভতি যোৱা নাই। এতিয়া তাৰ দেউতাও মানে কান্দি আছে বুলি মোক জনাইছে। আপোনাৰ বুঢ়ী যে পলাইছে, আপোনাৰ বুঢ়ীৰ নামটো কি আছিল? মোৰ বুঢ়ীৰ নাম, মোৰ ঘৈণীয়েকৰ নাম দীপাঞ্জলি বৰ্মন। মোৰ ঘৈণীয়েকে যদি কোনোবা দেখা পায় ক'ৰবাত মোক অলপ জনালে হ'ল। মোৰ কণ্টেক্ট নাম্বাৰ দিছোঁ। মোৰ কণ্টেক্ট নাম্বাৰ হৈছে 8638474007। হয়তো সিহঁতে অলপ ক'ব পাৰিব পাৰে কাৰণ সিহঁতৰ ঘৰৰ মানুহ। গাঁৱত কেনেকুৱা আছিল? এনেই গাঁৱততো এনেই ঠিকেই আছিল, যদিও ঠিক আছিল, কিন্তু এতিয়া ক'বলৈ গ'লে গাঁৱৰো বদনাম হয় আৰু নক'লেও নহয়। কিন্তু হ'লেও তিৰোতা মানুহ ইমান চঞ্চল হ'ব নালাগে। মানে যিহেতু এই যোনজন ল'ৰাৰ লগত যোৱা সন্দেহ বুলি কৈ আছে, তেনেকুৱা মানে বহুত মানুহে দেখা পাইছে আৰু কি তাৰ লগত এনে ঘূৰা ফুৰা ল'ৰাজনৰ লগত। ল'ৰাজনৰ নামটো মই নাজানো, কিন্তু তাত ফটো আছে বুলি কৈছে। তো মই জনামতে সিহঁতে একেলগতে পিকনিকো খাইছিল বোলে। তো এই লাহে লাহে সিহঁতৰ কিবা এটা লিংক হৈছিল বোধহয়, নহ'লে এনেকৈতো পলাব নোৱাৰে। বা কোনো ল'ৰাও তেনেকৈ সহজে এজন ছোৱালীক বা এজনৰ তিৰোতাক লৈ যাব নোৱাৰে, নিশ্চয় নিজৰ কিবা এটা নাথাকিলে। তেখেতৰ ঘৰত আজি বহুত অসুবিধা আমি দেখিবলৈ পাইছে। হয়, তাত 2জন বাচ্চা আছে। আহিবলৈ আপুনি কি আহ্বান জনাব? নাই, এইটোতো তাৰ সংসাৰৰ যদি চিন্তা থাকে, ল'ৰাৰ চিন্তা থাকে, তেতিয়াহ'লে আহিবই লাগিছিল। কিন্তু এতিয়া সিহঁতৰ গাৰ্জেনে কি কয়, গাৰ্জেনৰ কথা, কাৰণ আমি গাঁৱৰ মানুহ বা গাঁওবুঢ়াৰ চবত ক'লেওতো নহ'ব। গাৰ্জেনে যদি বিচাৰে যে নহয় মোৰ মানুহ মোক লাগে, তেতিয়াহ'লে সিহঁতে সংসাৰ কৰে, তেতিয়াতো আনিবই লাগিব। এতিয়া ক'ত আছে সিহঁতে অলপমান এই নিউজ লেটাৰ যোগেদি তালাচী লৈ যদি আনিব পাৰে তেতিয়া ভাল হ'ব আৰু কি। আমার নাতিগুলো স্কুলতে না যায়, খাওয়া দাওয়া বাদ দিছে, কয়দিন তো কান্দা কাটি হুলুস তুলুস গেল। আমি কিভাবে আসুন, আমি খোয়াই আজি 20 দিন হয়ে গেল, আজি অন্য খবর বার্তা কিছু নাই। মরিছে না কি হয়েছে, মরিলেও আমাক মরা মানুষটাও লাগে, চিন্তা থাকিলেও লাগে, যি হোক। নাতি গেলে কি হব অবস্থা, সংসারটা কি হব, ধ্বংস। আমার এটাই হয় আছে সমস্যা। আপনার বেটি আছে নাকি? হয়। কয় বছর হল আপনার বেটিটো বিয়া হল? বিয়ে হবার কয় বছর বাবা? কারবার লগত কিবা ফোনৰ কথা পতা দেখা পাইছে নেকি? ফোনটো কৰিলে আমি বিজি পাংগুৰ নচমে কয় জামাইৰ লগত ফোন কৰিছে, কেতিয়াবা কয় বাবাৰ লগত ফোন কৰিছে, এনেকুৱাই কৈছে আমাক। কারবার লগত ভালো সন্দেহ আছে নেকি আপুনি? সন্দেহ মই ইমান কৰা নাই, মানুহৰ লগতো মানুহ মাত কাৰে, মানুহ কিবা কৰি থাকে, আমি এইটো ভাবাই নাই যে এখন ইমান ডাঙৰ হৈছে ল'ৰা ছোৱালী, ইমান ঘটনা হ'ব, আমি ভাবাই নাই এইগিলা।
ঠিক আছে